মৰ্নিং গাইজ, মই বেকবিতা আপোনালোকক পুনৰবাৰ আমাৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনাৰ সকলো ভালেই আছে। চ' আজি আপোনালোকে গম পাইছে, এয়া আমাৰ গুঞ্জন দা। তো আজি আপোনালোকে গম পাইছে আমি ভাংগৰৰ ট্ৰিপটোৰ কথা কৈ আছিলোঁ যে ডিম্পু দা আৰু গুঞ্জন দাৰ লগত যোৱাৰ কথা। তো আজি আমাৰ ফাইনেলি ট্ৰিপটো বনিলেগৈ। তো আমি এতিয়া আহি আছোঁ, আপোনালোকে দেখিছে আমি গাড়ী বুক কৰি লৈছোঁ। তো এয়া গাইজ গুঞ্জন দা এয়া হাই ভাংগৰ গৈ আছোঁ, তাত বোলে ভূত আছে, একদম ৰিয়েল ভূত। আজি চাবৰ কাৰণে গৈ আছোঁ আৰু এক্সপিৰিয়েঞ্চ কৰিম, মজা লাগিব, ব'লক। এয়া ডিম্পু দা উঠিছে বুলি কিবা অলপচোন চাই আহোঁ কি আছে। ঠিক দেখিছে আমি বহুত এক্সাইটেড হৈ আছোঁ তিনিজনে। পুৰা আজি একদম ভূত ক'ত কি আছে চব আমি একদম ওলাই চাই ল'ব লাগিব। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। আপোনালোকে দেখিছে আমি ভাংগৰ ৰাস্তাটো আহি থাকোঁতে গাঁৱৰ মাজে মাজে এটা ৰাস্তাত আমি সোমাই দিলোঁ। ভাবিলোঁ আপোনালোকো এবাৰ গাঁওখন দেখাওঁ। এয়া দেখিছে আগফালে ডিম্পু দাও পূৰা একদম ভিডিঅ' কৰাত বিজি হৈ আছে। আপোনালোকে দেখিছে এইখিনি গোটেইখিনি গাঁৱৰ ৰাস্তা হয়। এয়া আমি বহুত দূৰ আহিলোঁ। আহি এতিয়া যিহেতু ৰাতিপুৱা বহুত জল্দি ওলাই অহা হৈছিলে, তো ব্ৰেকফাষ্ট কৰা নাছিলোঁ। তো ব্ৰেকফাষ্টৰ কাৰণে এখন হোটেলত ৰখাই দিছে। তো আমি এতিয়া ব্ৰেকফাষ্ট কৰি লওঁ। ডিম্পু দা ভাগৰ লাগিছে? নাই, এতিয়া আমি কিবা খাম, খোৱাৰ পৰা একো নাই, আহক ব'লক তেতিয়া আমি কি অৰ্ডাৰ দিওঁ চাওক। আমি খাই লওঁ, ব্ৰেকফাষ্টটো কৰি লওঁ, বিৰাট ভোক লাগিছে চবৰে। তো ব্ৰেকফাষ্টটো কৰি লওঁ প্ৰথমে। তো এতিয়া আমি ৰেষ্টুৰেণ্টত সোমালোহি, খানা এতিয়া অৰ্ডাৰ দিছোঁ। আমি চবেই নিজৰ নিজৰ ভাগে খানাবিলাক ব্ৰেকফাষ্ট কৰিবৰ কাৰণে খানা অৰ্ডাৰ দিছোঁ। তো এতিয়ালৈকে অৰ্ডাৰ আহি পোৱাহি নাই। তো অৰ্ডাৰটো আহি লওক, আমি খাওঁতে আকৌ লগ পাই আছোঁ। সেয়া চাওক গাইজ, আমাৰ ফাইনেলি অৰ্ডাৰ আহি গৈছে। চব্জি চাওক, ইমান বেছি মছলা হয়। ৰাতিপুৱা ইমান মছলা খাই কি হয় অৱস্থা ঠিক নাই। তো এয়া পৰঠাটো মছলা দিছি, পূৰা মছলা পৰঠাটো দিছি। তাতে পৰঠাটো অকল পৰঠা দিছে আৰু আচাৰ দিছে, বাকী একো নাই। ডিম্পু দাই আমাৰ পৰা চব্জি খাব লাগিব আজি। আৰু এইটো চব্জি পুৰিত, এই চব্জি গোটেই ৰঙা হৈ আছে, কি দিছে ভগৱান জানে। এইটো খোৱাৰ পিছত পেট বেয়া হৈ পেটৰ যাব কি অৱস্থা হ'ব মানে ওপৰলৈ জানে আৰু। তো ভগৱানৰ নাম লৈ খাই দিওঁ ন দিয়ক। তো গাইজ উপায় নাই আৰু, আমি যিহেতু অৰ্ডাৰ দিলোঁ, অৰ্ডাৰ আহিলে, তো এতিয়া উপায় নাই, আমি খাই লওঁ। তাৰপিছত আৰু পেট চেট যি বেয়া হয় যি নহয় সেয়া দেখা যাব আৰু টাইমত। তো খোৱা সময়ত বেছি কথা চথা নাপাতো, প্ৰথমে খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। আমি এতিয়া ব্ৰেকফাষ্ট কৰি ল'লোঁ, ব্ৰেকফাষ্ট কৰি পেলাই এতিয়া ওলাইছোঁ। পূৰা মজাকৈ খাই ল'লোঁ ভালদৰে। তো এতিয়া আজি গৰমো বহুত বেছি গৰম দি আছে। তো এতিয়া আমি লাহেকৈ ওলাইছোঁ আৰু হোটেলখনৰ পৰা। তো আকৌ বহুত বেছি দূৰ যাব আছে যিহেতু, গৈ লওঁ, গৈ পাই তাত মই আপোনালোকক দেখাই আছোঁ জেগাবিলাক গোটেই ক'ত কি আছে কি নাই গোটেইখিনি মই আপোনাক দেখাইছোঁ। অলপ পাছত আকৌ লগ পাইছোঁ। সেয়া গাইজ ফাইনেলি আহি পালোহি। বহুত দূৰ আহি একদম টোপনি লাগি গৈছিলে গৈ ৰাস্তাত। আজি তাতে গৰম, ইমান বেছি গৰম দিছে। তো ফাইনেলি আহি এতিয়া আমি ভাংগৰ পালোহি। মেইন গেট পাইছোঁ আৰু এতিয়া টিকেট চিকেট কৰিব লাগিব, সেয়া চিষ্টেম আছে। তো টিকেট চিকেট কৰি লওঁ, তাৰপিছত ভিতৰত আকৌ লগ পাই আছোঁ। ব'লক আমি জল্দিকৈ গেটৰ ভিতৰত সোমাই পেলাই আপোনালোকক যিহেতুকে দেখাব লাগিব ন ভিতৰত কি কি আছে। তাৰ উপৰিঞ্চি আমাৰতো টিকেটো ল'ব লাগিব, টিকেট নহ'লে আমাক এণ্টাৰ কৰিব নিদিয়ে। তেন্তে ব'লক যাওঁ। তো গাইজ ফাইনেলি টিকেটটো লৈ দিলোঁ। পাৰ পাৰ্চন 25 ৰুপিজ হয়। তো এতিয়া টিকেটটো লৈ আমি ভিতৰলৈ সোমাই আহি আছোঁ। তো আগতেতো মই ভাংগৰ আহিছোঁ বাৰু, ভাংগৰৰ মই ভিডিঅ' বনাইছোঁ, কিন্তু আজি ডিম্পু দাহঁতৰ লগত এবাৰ ডিম্পু দাহঁতক ফুৰাই দিওঁ, গুঞ্জন দাহঁতো আহিছে যিহেতু। তো এবাৰ ফুৰাই দিওঁ, ময়ো লগতে ফুৰি লওঁ। তো ব্লগ এটা বনাই দিওঁ বুলি ভাবিয়ে ব্লগটো বনালোঁ। তো ব'লক আজি আৰু কি আছে সেয়াও চাওঁ। সেয়া চাওক, আমি গুঞ্জন দা আৰু মই আহি আছোঁ ভাংগৰ চহৰৰ মাজে মাজে এতিয়া সোমাই আহি আছোঁ। কেনেকুৱা লাগিছে গুঞ্জন দা? কিবা ভয়ানক পৰিৱেশৰ মাজত লাগিছে, কিবা ভূত লাগিছে চবফালে। ভয় লাগিছে নাই বাৰু? গৰুটো দেখিও মোৰ কিবা ভয় লাগি গৈছে। ইমান ডাঙৰ গৰু। তো এয়া দেখিছে গুঞ্জন দাই, সেয়া চাওক গৰুটো চাব গৈছে। কাৰণ ইয়াৰে মানে কি হয়, আমাৰ অসমৰ গৰুবিলাক অলপ দেখাত সৰু হয়, কিন্তু ইয়াৰ গৰুবিলাক বিৰাট ডাঙৰ একদম প্ৰকাণ্ড হয়। সেয়া তো আমি এতিয়া আহি আছোঁ, বিৰাট গৰম আজি। টেম্পাৰেচাৰ 40 ডিগ্ৰী এবভ গৈছে, বহুত বেছি গৰম লাগিছে। তো হ'লেও আহি আছোঁ এতিয়া আমি। তো অলপ গৈ থাকোঁ। সেয়া চাওক, জয়পুৰৰ গৰু চাবৰ কাৰণে গুঞ্জন দা একদম ডাঙৰ প্ৰকাণ্ড গৰুটো দেখি পিছে গৈছে। তো আকৌ এয়া ভূতে ধৰিব বুলি ভয়তে ধৰি বান্ধি আকৌ লৈ আহিছে গুঞ্জন দাক। গুঞ্জন দা মজা লাগিছে। সোমাই আহোঁতে কিবা ভূত লাগি গৈছে। আৰু আছেহে, যিটো ভিতৰৰ ৰাজপ্ৰসাদ হয় ন, সেইটো আৰু বেছি ভয় লগা হয়। এই আগত আছে, আগত আছে। আমি তালৈ গৈ আছোঁ এতিয়া। এখন চহৰ আছিলে, এই চহৰখনৰ মাজেদি আমি এতিয়া গৈ আছোঁ। সেয়া চাওক, আহি এজোপা একদম প্ৰকাণ্ড ডাঙৰ জৰি গছ পাইছোঁ। ভূত লাগে। কেনেকুৱা লাগিছে? ফিলিংছটো কেনেকুৱা আহিছে? মানে অলপমান এই দিনটো পৰতো সেই ভূতৰ ভয় লগা সেই বস্তু আছে ন?
এনে নকয়, এইটো চৰকাৰীভাৱে 100 প্লেচ, মানে ভাৰতত এনেকুৱা চৰকাৰীভাৱে চাৰ্টিফাইড 100 প্লেচ নায়েই, এইটো চৰকাৰী চাৰ্টিফাইড 100 প্লেচ। বলক এতিয়া তো ব'লক এতিয়া আমি আহি ভাংগৰৰ যিখন মেইন গেট হয়, মেইন গেটখন পাইছোঁহি। তো মেইন গেটখন সোমাই আমি ভিতৰত এণ্টাৰ কৰিলোঁ, তাৰপিছত ভিতৰৰ ভিউখিনি তাৰপিছত আমি চাই আছোঁ। ইমান দেৰিৰ পৰা যে মই আপোনালোকক কৈ আছিলোঁ মেইন মাহিলটোৰ ভিতৰত নিম বুলি, এয়া চাওক ফাইনেলি আমি আহি পেলাই এই মাহিলৰ মেইন গেটটো পালোঁ, এতিয়া এণ্টাৰ কৰিলোঁ। মই আপোনালোকক যিটো বস্তু জুম কৰি যে দেখাইছোঁ সেইটোৱে হৈছে মেইন মাহিলটো হয়। তো আমি এতিয়া তাৰ ভিতৰত সোমাম, আপোনালোকক দেখাম। তো গাইজ দেখিছে সেয়া ভাংগৰৰ মেইন গেট আছিলে। তো মেইন গেটৰ পৰা আমি এতিয়া ভিতৰলৈ এণ্টাৰ কৰি গৈ আছোঁ। তো আমি এতিয়া ভিতৰত যিহেতু দেখিছোঁ বহুত বেছি মানুহ গৈ আছে, মানুহ আছে তাতে, মই আপোনালোকক সেইখিনি দেখাম, হ'লেও অলপ ভয়টো থাকিবই। যিহেতু ইয়াতে আহিলে আপোনালোকে মানে ফিল কৰিব, সেই বস্তুটো ফিল কৰিব যে ইয়াতে এটা যিটো নিগেটিভ এনাৰ্জি আছে ন, সেই বস্তুটো আপোনালোকে নিজে আহিলে ফিল কৰিব। সেইটো মই আচলতে আপোনালোকক সেই বস্তুটো কেনেকৈ আনিম আৰু সেনেকুৱা এটা হয়। তো এতিয়া আমি এফালে আহি আছোঁ। তো আৰু অলপ দূৰ নাই, সেই তাৰপাছতে আমি মেহেলটো পামগৈ, তেন্তে আহক। এয়া চাওক গাইজ, এয়াই হৈছে চাপিত মেহেল, যিটো ভাংগৰ ফৰ্টটো হয় এইটো। এতিয়া আমি এইফালেদি মেইন গেটটোত সেয়া সোমামগৈ। দেখিছে ইয়াতে আজি ভিৰো বহুত হৈ আছে, আৰু যিহেতুকে মই আজি ডিম্পুদাহঁতৰ আৰু ডিম্পুদা আৰু গুঞ্জনদাক লৈ আহিছোঁ। তো গুঞ্জনদা আৰু ডিম্পুদাকো ভালদৰে গোটেইখিনি দেখাব লাগিব, ফুৰাব লাগিব, লগতে আপোনালোককো দেখাব লাগিব। তো আহক আমি জল্দি এণ্টাৰ কৰোঁ, কি আছে ভিতৰত সেইখিনিতো চাব লাগে ন, জল্দি আহক। এয়া চাওক ভাংগৰৰ মেইন মহেলটোত আহি পালোহি। আপুনি যেনেকৈ ওলাইছে ভূত ওলাইছে বুলি ভাবিব মানুহে। এয়া চাওক এইটোৱে হৈছে ভাংগৰৰ মেইন মেহেলটো, এইটো হয়। তো আমি এইফালেদি এতিয়া ভাংগৰৰ ভিতৰলৈ আমি সোমাই যাম, তেন্তে ব'লক আমি ভাংগৰৰ ভিতৰত এবাৰ সোমাই যাম। এইটো গাইজ দেখিছে, এইটোৱে হৈছে মেইন ভাংগৰৰ যিটো ৰাজপ্ৰসাদ হয়, এইটোৱে হয়। এতিয়া চাওক এইটো ভাগি সেয়া যিখিনি অৱশিষ্ট আছে, অৱশিষ্টখিনি বৰ্তমান আছে। তো আপোনালোকে দেখিবলৈ পাইছে কিমান বেছি ভয় লগা হয় চাওক। তো আমি এইফালে ষ্টেপকেইটা দেখিছে ন, ষ্টেপেদি আমি ইয়াৰ ওপৰত আমি উঠি যামগৈ। তেন্তে ৰ'বক, আমি ইয়াৰ ওপৰত কি আছে সেয়াও আপোনালোকক দেখাম, তেন্তে অলপমান ৱেইট কৰক। তো গাইজ বহুত দূৰ উঠি আহিলোঁ, এতিয়া পূৰা ভাগৰি গৈছোঁ। এতিয়া আমাৰ এইকণ হৈছে জিৰণি জেগা পূৰা। আমি ইয়াতে 4 to 5 টাইম আমি আগতে আহিছোঁ। তো মোৰতো ইয়াতে ভিডিঅ' দিয়া আছে, কিন্তু আমাৰ সদায় এইটো এটা কমন প্লেচ হয় য'ত আমি সদায় আহি পেলাই বহি পূৰা ৰেষ্ট লওঁ। এইটো ভাংগৰৰ মোৰ ফেভৰেট জেগা হয়। চবেই কয় ন ভাংগৰৰ বহুত ভয় লাগে, ভূত আছে। মই ভূতৰ মাজতে এটা জেগা চিলেক্ট কৰি লৈছোঁ যোনটোত মই আহি সদায় বহি। তো অলপমান ৰেষ্ট লৈ লওঁ, যিহেতু ইমান গৰম আজি, তাতে ওপৰত উঠি পূৰা ভাগৰ লাগি গৈছেগৈ। তো অলপমান ৰেষ্ট লৈ লওঁ, তাৰপাছত আপোনালোকে যে এতিয়া দেখিছে মই আপোনালোকক যিটো ঘৰ জুম কৰি দেখাইছোঁ, সেই ঘৰটোৱে হৈছে ৰজাৰ দিনৰ ছিকিউৰিটি হাউচ হয় এইটো। আৰু মই এতিয়া ভাবিছোঁ যে লগতে আপোনালোকক ওপৰৰ পৰা ইমান ধুনীয়া এটা ভিউ পৰি আছে, ভাবিছোঁ যে এবাৰ দেখাই দিওঁ, তেন্তে চাওকচোন ভিউটো। এতিয়া মই আপোনালোকক এটা ইণ্টাৰেষ্টিং জেগালৈ লৈ যাওঁ। আপোনালোকে ভূত চাব আহিছে ন, তো ভূতটো দেখাবই লাগিব, তেন্তে আহক এতিয়া আমি ভূত চামগৈ। তো গাইজ এতিয়া আমি ভূত চাই পেলাই আহিছোঁ। গুঞ্জনদা ভূত দেখিলেনে? মানে মই এইফালে গৈ আছিলোঁ, ই আগত এটা সুৰংগ আছে, মোৰ সুৰংগটো দি এনেকৈ চাইছোঁ, তলত এটা বাবা টাইপৰ এটা মানে বহি আছে হা, পূৰা ৰঙা কাপোৰ চাপোৰ পিন্ধি, আৰু কিবা এনেকৈ তাৰপিছত এনেকৈ ঘূৰি পেলাই চাইছোঁ, পূৰা চুলি তুলি দীঘল একদম, চকু টকু নাকবিলাক দীঘল একদম, বুজি পাইছে। তাৰপিছত মই তাৰপৰা পলালোঁ, সিফালৰ চিঞৰ লগাইছিলোঁ, ক'ত যাওঁ বুলি পেলাই। মই ঘৰলৈ যাওঁ। সেয়া গাইজ দেখিলে গুঞ্জনদাই কোনটো ভূত দেখিলে সেইটো আপোনালোকে গম পাইছে। মই এতিয়া ডিম্পুদাক সুধিমগৈ ডিম্পুদাই কোনটো ভূত দেখা পালে। তো ডিম্পুদা ইমান জল্দি যায়, মই ইয়াত থাকিলে ডিম্পুদাই গৈ একদম ভাংগৰৰ বাহিৰৰ গেট পাবগৈ, ইমানেই জল্দি যায়। মই লাহে গৈ থাকিবলগীয়া হয়। তো মই ডিম্পুদাক লগ কৰি পেলাই মই জনাই আছোঁ ডিম্পুদাই কি ভূত দেখিলে। গুঞ্জনদা ভূতটোতো আপোনালোকে গম পালে। আৰু গাইজ যেনে মই আহি ডিম্পুদাৰ ওচৰত পালোহি। ডিম্পুদা আহিছে, ঘূৰালোঁ, বাচি আহিলোঁ দেই। কেনেকুৱা লাগিলে? ভূত দেখিলে নাই বাৰু? আচলতে ভূত মানে এতিয়া আৰু সিমান ভূত চুত নাই আৰু, এইটো আগতে আছিলে সঁচা কথা ক'বলৈ গ'লে, কিন্তু যিহেতু বিশ্বাস এইটো ইয়াত ভূত আছে। হয় ভাল আছোঁ।
এয়া আপোনালোকে দেখিছে ডিম্পুদাৰ ফ্ৰেণ্ড আহিলে তো আমি ক্লিয়াৰিফিকেশ্যনটো দি থাকোঁতে ডিম্পুদাৰ ফ্ৰেণ্ডে লগ পালে তো এয়া গৈ আছে তো আমি এনেও গাড়ীত যাওঁতে আকৌ লগ পামেই তো আকৌ আপোনালোকক ডিম্পুদাৰ লগত কথা পতাই আছোঁ এইখন চাওক এইখন ৰাজদূত আগৰ দিনৰ যে ৰাজদূতবোৰ যে থাকে মই আপোনালোকক কিবা দেখাই যাওঁ বুলি এইটো চাওক জয়পুৰ চিটি এণ্টাৰ কৰা টাইমতে এটা টানেল পায় তো মই ভাবিলোঁ যে এইটো আপোনালোকক দেখাওঁ তেন্তে আহক টানেলৰ মাজে মাজে অলপমান গৈ থাকোঁ তো গাইজ ফাইনেলি অলপমান গাড়ীত টোপনিও মাৰিলোঁ তো এনেকৈ আহি ফাইনেলি ৰুম পালোহি তো এতিয়া আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তেন্তে আজিলৈ বাই বাই